এই মানুহখিনি যদি ইয়াৰ পৰা বালি নে মানে পইচা নালাগে আৰু সেই দুটা দেখা পাইছে। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ৰীতা মিঠা জ্যোতিৰ এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, কাৰণ মই আহিছোঁ নদীৰ পাৰত, আমাৰ পুঠিমাৰী নদীৰ পাৰত। মানে নদী আছে, সেইটো নদী বেছি দূৰ নহয়, অলপমান আছে ইয়াৰ পৰা। তো তাত গৈ আছোঁ, তাৰ পৰিৱেশটো দেখুৱাই আছোঁ, মজা লাগে সেইখিনি ঠাইত গৈ। তো দেখুৱাই আছোঁ। আৰু মই এতিয়া আছোঁ আমাৰ নদী পাৰত, অলপমান মানে আমাৰ মাটি আছে। তো তাত মানে কিবা কিবি খেতি কৰি থাকোঁ আৰু আমি মানে ঘৰত শাক পাচলি খেতি কৰি থাকোঁ। আৰু এতিয়া আমাৰ ইয়াত মানে মাটিখিনিত কি খেতি কৰাই আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু আহক, মই এতিয়া আমাৰ মাটিখিনিতে আছোঁ, আৰু আমাৰ মাটি এইখিনিয়ে। তো সোমাই যাওঁ ভিতৰত, কি খেতি কৰাই আছে মানে চাওক। এইবিলাক সৰিয়হৰ খেতি আছে বৰ্তমান, মানে ফুলা শেষ, সৰিয়হ ফুলা শেষ হৈছে, মানে মোটামুটি আৰু কেইদিনমান যোৱাৰ পিছত তুলিব পৰা হ'বই আৰু। তো ধুনীয়া হৈছে। তো এই মাজৰ ফালে অলপমান বেয়া হৈছে, মাজৰ ফালে মানে আমাৰ এইখিনি মাটি, মানে এই মাটিখিনি মানে অলপ শুকান মাটি, সেইবাবে মানে ইমান মানে ভাল হোৱা নাই। তো অলপ জীপ থকা মাটি হ'লে মানে অলপ ভাল হয় আৰু। বহুদিনৰ মূৰত আহিলোঁ মই খেতিত, মানে আহিব সময় পোৱা নাছিলোঁ, কামত ব্যস্ত থাকোঁতো। তো সেইবাবে মানে আহিব সময় নাপাওঁ, ভাবিলোঁ আজি অলপ সময় পাওঁতে আহি যাওঁ, মাটিখিনি চাই যাওঁ কি হৈ আছে, আৰু আমাৰ নদী পাৰৰ পৰিৱেশটো অলপমান চাই যাওঁ। মানে এইখিনি টাইমত আহি মানে ধুনীয়া লাগে আৰু। তো বলক তাৰ ভিউটো অলপমান দেখুৱাই আছোঁ, তালৈকে এতিয়া যাই আছোঁ। আৰু মই আনিছোঁ মোৰ সাৰথিখন, মোৰ বাইকখন। তো বলক এতিয়া তালৈকে যাই আছোঁ নে কি, চাই থাকক। এইফালে চাব পাৰে আমাৰ ওচৰে পাজৰে মানে বহুখিনি মাটি আছে, এইবিলাকত বেহাৰ ফুলিয়ে আছে এতিয়াও। তো এইবিলাক এনেকৈ বহুত আছে এইফালে, আপোনালোকে চাব পাৰে এইফালেও আছে, মানে এইখিনি চব খেতি কৰা ঠায়ে আৰু। তো বলক এতিয়া আমাৰ নদীলৈকে যাই থাকোঁ, পুঠিমাৰী নদী। তো ৰাস্তা চাওক, এইফালেদি মানে বালি উঠাই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মানে মহলটো কেইদিনমান বন্ধ হৈছিল বালি উঠোৱা, আৰু এতিয়া খোলা দিছে। কেইদিনমান পিছত আৰু একদম পূৰা তামাম গাড়ী আহি থাকিব, এইবিলাকত ডাম্পাৰ পূৰা ফুল হৈ থাকে। তো চাওক আমাৰ নদী পাৰৰ পৰিৱেশ। তো আহি পালোঁ নদীৰ পাৰত, চাওক এইখনে আমাৰ নদীৰ পাৰ, মানে পুঠিমাৰী নদী, এইটো আমাৰ পুঠিমাৰী নদী। আৰু এইফালে বেলি পূৰা বেলি পৰো। তো চাওক কি ধুনীয়া এটা পৰিৱেশ, মানে কিবা এটা ভাল লাগি যায় আৰু। ভাল লাগে মানে মই সময় পালে কেতিয়াবা ধৰক মানে কাম সোনকালে ছুটি হ'লে আহি যাওঁ আৰু এনেকৈ। মানে আজি অলপ সোনকালে কাম ছুটি হ'ল, সেইবাবে আহি গ'লোঁ ইয়াৰ পৰিৱেশটো উপভোগ কৰিবলৈ, লগতে আপোনালোককো দেখুৱাম বুলি। আৰু গাড়ী চাৰিফালে চাওক, সেই দুটা পানী হাঁহ আপোনালোকে দেখা পাইছে নাই, সেই দুটা পানী হাঁহ, এই দুটা কেমেৰা ভালকৈ কাষত গ'লে উৰি যাব, পানী হাঁহ আছে। তো যাই আছোঁ, কাষত যাই আছোঁ, চাই থাকক আপোনালোকে, অলপ জুম কৰি দেখাই দিব চেষ্টা কৰিম। দুটা পানী হাঁহ আছে ইয়াত, সেই দুটা দেখা পাইছেনে, এই দুটা কাষত গ'লে উৰি যাব। এই গ'ল, এই দুটা উৰি গ'ল, পানী হাঁহ। তো ইয়াত মানে হাঁহ, পানী হাঁহ বা আৰু কিবা কিবি মানে চৰাই আহি থাকে নদীত, মজা লাগে। উৰি গ'ল এইফালে, সেয়া উৰি যাই আছে, এই দুটা উৰি যাই আছে পানী হাঁহ। তো মানে আমাৰ এই পুঠিমাৰী নদীটোৰ পৰা, ইয়াৰ পৰা মানে বহুত বালি যাই থাকে। ইয়াত আপোনাৰ ডাম্পাৰেৰে মানে দিনে ৰাতি মানে বালিবিলাক ইয়াৰ পৰা নি থাকে, মানে এই নদীটোত বালিৰ অভাৱ নাই। তো এইবিলাক যিমান দেখা পাইছে এইবিলাক চব বালি। তো ইয়াৰ পৰা বালিবিলাক উঠাই, তো এইফালে আছে মেচিন। তো ইয়াৰ পৰা দেখা পায়নে নাপায় ইমান মানে কেমেৰাত অহা নাই, ইয়াত মেচিন ফিটিং কৰাই আছে। আৰু এইটো দেখা পাইছে যে ঘৰ, এইটো মানে মহল, মানে ইয়াৰ বালিটো যে উঠাই, এই বালিটোৰ মানে তাত পইচা লয়, কিবা এটা মানে গাড়ীত লৈ গ'লে তাত পইচা লয়। আৰু আমাৰ লোকেল যিখিনি মানুহ আছে, মানে এই মানুহখিনি যদি ইয়াৰ পৰা বালি নে মানে পইচা নালাগে আৰু। তো গাড়ীত ভৰাওক আৰু লৈ যাওক, মানে গাড়ীৰ ভাড়াটো হ'লে হ'ল। ভাবিলোঁ আমাৰ নদীৰ পাৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিওঁ, মজা লাগে। আৰু মই আহিলোঁ, উপভোগ কৰিলোঁ, আপোনালোককো দেখুৱালোঁ অলপ যি পাৰোঁ আৰু। তো সেয়াই আৰু, মানে নদী পাৰত আমাৰ বহুত খেতি আছে, এইবিলাক চব খেতিয়ে খেতি গাইছ, কি ক'ম। এই হৈছে আমাৰ পুঠিমাৰী নদী, এই পুঠিমাৰী নদীটো পূৰা বৈ গৈছে এইফালেদি এনেকৈ। তো এয়াই আছিল এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে। তো আমাৰ নদী পাৰৰ, পুঠিমাৰী নদীৰ পাৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰক, আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো পাই থাকিব মজা ভিডিঅ', আৰু অলপমান ছাপোৰ্ট কৰক আৰু আগুৱাই যোৱাত সহায় কৰক।
তো লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।